নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে, সদায় ভালেই থাকক তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ আগবঢ়াই দিম এটা সৰু ৰেচিপি। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বেছি পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই বনাব লৈছোঁ এফালে কলডিলৰ ফুলৰ ভাজি আৰু ইয়াৰে ওপৰৰ বাকলি দুটাও মই দিম। এই দুটা ভালদৰে ধুই লৈছোঁ। এফালে ফুলখিনি এয়া বহুতে পিছে নাখায় দেই, বহুতে কয় বোলে তিতা কিন্তু আমি খাওঁ, বহুত ধুনীয়া হয়। আৰু আপোনালোকৰ মাজতো যদি কোনোবাই নাখায় তেনেহ'লে আজি মই দিয়া ৰেচিপিটো এবাৰ বনাই খাই চাবচোন। আৰু লগতে লৈছোঁ এফালে সৰু আলু আৰু দুটা ডিম লৈছোঁ মই। এফালে ফুলখিনি মই এতিয়া বাছি আছোঁ। ফুলখিনিৰ মাজত যিডাল মানে এনেকৈ গুটি এটা থকা নিচিনা এডাল আছে, সেইডালে আঁতৰাই দিছোঁ। এডালহে তিতা হয় আৰু তাৰ কাষত থকা এই পিছল বাকলিটো পেলাই দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে বাছি লওঁ। এতিয়া মই এইখিনি অলপ সৰুকৈ কাটি লৈছোঁ আৰু বহুত বেছি মিহিকৈ কাটি থকাৰ প্ৰয়োজন নাইকিয়া, যেনেকৈ নহওক কাটি ল'লেই হ'ল। মই কাটি লওঁ গোটেইখিনি। আৰু এতিয়া ওপৰৰ বাকলিটো মই অথনি দেখাইছোঁৱেই, এনেকৈ অকণমান কাটি লৈছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া মোৰ এয়া ধুনীয়াকৈ হৈ গ'ল। এইফালে এয়া চাওক, এইফালে লগতে পিঁয়াজ এটা আৰু জলকীয়া এটা লৈছোঁ আৰু আলুখিনি এনেকৈ কাটি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত দি দিছোঁ মিঠাতেল। তেলৰ পৰিমাণটো মই অকণমান সৰহকৈ দিম, যদিও স্বাস্থ্যৰ পক্ষে বেয়া, সোৱাদ অনুসৰি নিদিলে ভাল নালাগে নহয় জানো। ডিম দুটা ইয়াতে মই ভাঙি ল'লোঁ। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ। ভাঙি লোৱা ডিম দুটা দি দিছোঁ। যদি ভিডিঅ'টো এখিলৈকে চাই ভাল লাগিছে আৰু যদি ভাবিছে শেষলৈকে ভালেই লাগিব, তেনেহ'লে লাইক এটা কৰি লওক জল্দি। এতিয়া মই ডিমখিনি এখন প্লেটত কাঢ়ি থৈ ল'ম। ডিম ভজা তেলখিনিতে দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। পিঁয়াজখিনি মই অকণমান লেৰেলিবলৈহে দিম, বেছি ভাজ খাবলৈ নিদিওঁ, যিহেতু ভাজিয়ে বনাম। ভাজিত পিঁয়াজবোৰ বেছি ভাজ খাই গ'লে ভাল নালাগে খাবলৈ। ইয়াতে এতিয়া আলুখিনি দি ল'ম। গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম। এতিয়া গেছটো অকণমান ল' ফ্লেমত দি দিছোঁ। ইয়াতে এতিয়া কলফুলখিনি দি দিছোঁ কাটি লোৱা। গোটেইখিনি আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। ইফালে এতিয়া কম পৰিমাণে হালধি দি দিছোঁ, সোৱাদ অনুসৰি নিমখ। আকৌ গোটেইখিনি মিক্স কৰি ল'ম অথনিৰ নিচিনাকৈ। এতিয়া মই যিখিনি ডিম কাঢ়ি থৈছিলোঁ ইয়াতে দি দিছোঁ। আচলতে ডিম নিদিলেও হয়, কিন্তু মানে ডিম এটাই হওক লাগিলে, যদি ভাজিখিনি দিয়া হয় এটা বেলেগ সোৱাদ আহে আচলতে, সেইকাৰণে মই দি দিছোঁ। আৰু এতিয়া গোটেইখিনি মিক্স কৰি ল'লোঁ। আপোনালোকে সময় অনুযায়ী মাজে মাজে ঢাকোন দি চাব, আৰু মই তেনেকৈ দুবাৰমান লৰাই দিলোঁ। এতিয়া হ'ল আৰু এতিয়া অকণমান আকৌ ঢাকোনখন দি থৈ দিম। এতিয়া আমাৰ এইখিনি হৈ গ'ল। বহুত বেছি একো কৰিব নালাগে, আপোনালোকে সময় অনুযায়ী মাথো নিজে সেইখিনি কৰি ল'ব। মই বাৰে বাৰে লৰাই মেলি থকাখিনি দেখুৱাই থকা নাই, নতু ভিডিঅ'টো বহুত দীঘল হৈ যাব।
আমাৰ কলফুলৰ ভাজি ৰেডি হৈ গ'ল আৰু চাওকচোন কিমান ধুনীয়া হৈছে। যদি ৰেচিপিটো ভাল লাগিলে এবাৰ বনাই খাই চাব। খুব সোনকালে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।